মৰমৰ বন্ধু-বান্ধৱীসকল, আপুনি জানেনে কোন জীৱই মানুহতকৈ বেছি গছ ৰোপণ কৰে? শৰীৰৰ কোন অংশত তেজ নাথাকে? ভাৰতৰ কোন নদীত সোণ বৈ যায়? এই তিনিটা প্ৰশ্নৰ উত্তৰ যদি আপুনি জানে, তেনেহ'লে এই ভিডিঅ'টো শেষলৈ চাওক আৰু আপুনি কিমানটা সঠিক উত্তৰ দিব পাৰিলে সেয়া কমেণ্টত নিশ্চয় লিখিব। প্ৰশ্ন নম্বৰ 1। পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে কি পোৱা যায়? এ. মাটি, বি. গছ, চি. পানী, ডি. অক্সিজেন। সঠিক উত্তৰ হৈছে চি. পানী। প্ৰশ্ন নম্বৰ 2। কোন জীৱই মানুহতকৈ বেছি গছ ৰোপণ কৰে? এ. কাছ, বি. শহাপহু, চি. কেৰ্কেটুৱা, ডি. বান্দৰ। সঠিক উত্তৰ হৈছে চি. কেৰ্কেটুৱা। প্ৰশ্ন নম্বৰ 3। প্ৰতিদিনে কি খালে মগজু বেছি দ্ৰুতগতিত বৃদ্ধি হয়? এ. পালেং শাক, বি. আম, চি. বাদাম, ডি. কাঁঠাল। সঠিক উত্তৰ হৈছে চি. বাদাম। প্ৰশ্ন নম্বৰ 4। ভাৰতৰ কোন চহৰত যন্তৰ মন্তৰ আছে? এ. দিল্লী, বি. জয়পুৰ, চি. মুম্বাই, ডি. কলকাতা। সঠিক উত্তৰ হৈছে এ. দিল্লী আৰু বি. জয়পুৰ। প্ৰশ্ন নম্বৰ 5। কোন সাপে নিজে বাহ সাজে? এ. অজগৰ, বি. আনাকোণ্ডা, চি. ধামান, ডি. কিংকোব্ৰা। সঠিক উত্তৰ হৈছে ডি. কিংকোব্ৰা। প্ৰশ্ন নম্বৰ 6। শৰীৰৰ কোন অংশত তেজ নাথাকে? এ. বৃক্ক, বি. কৰ্ণিয়া, চি. হাত, ডি. কাণ। সঠিক উত্তৰ হৈছে বি. কৰ্ণিয়া। প্ৰশ্ন নম্বৰ 7। প্ৰথম কোন জীৱই মহাকাশলৈ গৈছিল? এ. বান্দৰ, বি. মেকুৰী, চি. কুকুৰ, ডি. হাতী। সঠিক উত্তৰ হৈছে চি. কুকুৰ। প্ৰশ্ন নম্বৰ 8। ষঠ পূজা কোন ৰাজ্যৰ বিখ্যাত উৎসৱ? এ. গুজৰাট, বি. পঞ্জাৱ, চি. মুম্বাই, ডি. বিহাৰ। সঠিক উত্তৰ হৈছে ডি. বিহাৰ। আগবাঢ়ি যোৱাৰ আগতে এটা সৰু অনুৰোধ, যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। প্ৰশ্ন নম্বৰ 9। শৰীৰৰ কোন অংশ জুইত নাপুৰে? এ. হাড়, বি. নখ, চি. দাঁত, ডি. নাক। সঠিক উত্তৰ হৈছে চি. দাঁত। প্ৰশ্ন নম্বৰ 10। কলগেট কোম্পানী কোন দেশৰ? এ. আমেৰিকা, বি. ভাৰত, চি. চীন, ডি. জাপান। সঠিক উত্তৰ হৈছে এ. আমেৰিকা। প্ৰশ্ন নম্বৰ 11। কোন দেশৰ মানুহে পৃথিৱীত আটাইতকৈ বেছি উৎসৱ পালন কৰে? এ. চীন, বি. নেপাল, চি. ভাৰত, ডি. পাকিস্তান। সঠিক উত্তৰ হৈছে চি. ভাৰত। প্ৰশ্ন নম্বৰ 12। ভাৰতৰ কোন নদীত সোণ বৈ যায়? এ. গংগা নদী, বি. তাপ্তি নদী, চি. যমুনা নদী, ডি. সুবৰ্ণৰেখা নদী। সঠিক উত্তৰ হৈছে ডি. সুবৰ্ণৰেখা নদী। প্ৰশ্ন নম্বৰ 13। কোন ফলৰ গুটিত বিষ থাকে? এ. কাঁঠাল, বি. এপল, চি. কল, ডি. কমলা। সঠিক উত্তৰ হৈছে বি. এপল। প্ৰশ্ন নম্বৰ 14। কোন জীৱই নিজৰ জিভা বাহিৰলৈ উলিয়াব নোৱাৰে? এ. ভালুক, বি. হাতী, চি. কুমিৰ, ডি. জিৰাফ। সঠিক উত্তৰ হৈছে চি. কুমিৰ। প্ৰশ্ন নম্বৰ 15। পৃথিৱীত ঘেঁহু উৎপাদনত ভাৰতৰ স্থান কিমান? এ. প্ৰথম, বি. দ্বিতীয়, চি. তৃতীয়, ডি. চতুৰ্থ। সঠিক উত্তৰ হৈছে বি. দ্বিতীয়। প্ৰশ্ন নম্বৰ 16। কোন জীৱৰ ভৰি নাই? এ. সাপ, বি. মাছ, চি. আৰচলা, ডি. পখিলা। এই প্ৰশ্নটোৰ সঠিক উত্তৰ কি হ'ব? এ, বি, চি নে ডি? আপোনাৰ উত্তৰটো কমেণ্টত লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আকৌ লগ পাম নতুন জিকে কুইজ লৈ। ধন্যবাদ।